বসবাস কৰা বেছি সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰে। সাধাৰণতে গাঁৱত থকা লোকসকলে ৰাতিপুৱা বেলি ওলোৱাৰ লগে লগে শোৱা পাতি এৰি নিজৰ কামত নিয়োজিত হয়। যদিও বৰ্তমান সময়ত অলপ চলপ পৰিৱৰ্তন নিশ্চিতভাৱে হৈছে। বেছি সংখ্যক গাঁৱৰ পুৰুষেই কাম কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই যায় আৰু মহিলাসকলে ঘৰ সৰা মোচা, ভাত বনোৱা, ল'ৰা ছোৱালীৰ আউল পোছন ধৰা আদিবোৰ কাম বন কৰে। বাৰিষা সময়ত গাঁৱৰ মহিলাসকল একগোট হৈ ধান ৰুবলৈ যোৱা দেখা যায়। এয়া তেওঁলোকৰ পেচা নহয়, এয়া এক পৰম্পৰা। বাকী সকলো কথা এফালে ৰাখি গাঁৱৰ পৰিৱেশৰ ওপৰত নজৰ দিলে দেখিব সকলোফালে শান্তি সমৃদ্ধি। প্ৰকৃতি গাঁৱৰ মানুহৰ অতি আপোন। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে অলপ ছাপোৰ্ট দেখুৱাই দিব, নহয় জানো? ছাপোৰ্ট দেখুৱালে কিনো, হোৱাটছএপত অকণমান শ্বেয়াৰ টেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক কৰক। আৰু এটা কথা, এনেকুৱা ধৰণৰ নেচাৰেল ফটোগ্ৰাফ বা চিনেমেটিক ভিডিঅ' চাবলৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এইখিনিয়ে আৰু।